যেনেকুৱা বহিৰাগতসকল আমাৰ ছোৱালী বিয়া পাতি তেওঁলোকৰ আমাৰ ছোৱালীৰ নামত কিছুমান মাটি পটা বনাই লৈছে। সেইটো আমি লিগেলি কাম কৰিব লাগিব। ইয়াত কোনো বিহাৰী বঙালী দাদাগিৰি নচলিব। ইয়াত চলিব কেৱল ট্ৰাইবেল, কাৰ্বি, তিৱা, বড়ো হাতে। ইয়াত খিলঞ্জীয়া ধূপধূপনি থাকিব লাগিব। ইয়াত খিলঞ্জীয়াৰ ওপৰত যদি এটা আপোনালোকে টাচ কৰে, কিন্তু আমি এতিয়া ৰৈ নাথাকো। এতিয়া কেৱল কাৰ্বিসকল নহয়, তিৱাসকলো ওলাই আহিব এতিয়া। আৰু বহুত হ'ল আমাৰ তিৱা, কাৰ্বি, বড়ো, গাৰো বুলি আমাক ৰাজনীতিকত ভাগ কৰি আৰু বহুত হ'ল ৰাজনীতি। আৰু এতিয়া আমি ৰাজনীতি নকৰো, ডাইৰেক্ট যুদ্ধ কৰা হ'ব। এবাৰ যুদ্ধ, স্পষ্ট কথা। মোক ক'বলগীয়া খুব আছিল। বহুত দিনে আমাৰ ৰাজনীতিকৰ মেৰ পাতত খুৱাই তিৱাসকল বেলেগ, কাৰ্বিসকল বেলেগ, গাৰোসকল বেলেগ, বড়োসকল বেলেগ, বিভিন্ন ধৰণৰ ৰাজনীতিকে আমাক ডিভাইড কৰি ৰাখিছিল। কিন্তু আমি এতিয়া ডিভাইড নহওঁ, আমি এক ইউনিটি। আমি এতিয়া আমাক ভাবিব নালাগে। তোমাক যদি ভাবিছে আমি বেলেগ, এইটো সম্পূৰ্ণ ভুল ধাৰণা হ'ব। আমি জিৰৰ নিচিনা হ'ব লাগিব। জিৰৰ নিচিনা যেনেকুৱা ধৰি ল'লে হাত ফুৰি যায়, হয় নে নহয়? এই হাত ফুৰি যোৱাৰ নিচিনা জিৰৰ নিচিনা হ'ব লাগিব। এতিয়া আমি অসম চৰকাৰে লগতে কাৰ্বি আংলং কাউন্সিলে আমাক প্ৰতিশ্ৰুতি দিছিল ইয়াৰ এফেকশ্যন হ'ব বুলি, আৰু লগতে ইয়াৰ বিভিন্ন ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰা হ'ব বুলি কৈছিল। কিন্তু এতিয়ালৈকে কৰা নাই। দুৰ্ভাগ্যজনক আমাৰ যুঁজখন মানে লেহেম হৈ যোৱা নাই। তাৰমানে আমাৰ ফাইটটো এতিয়াও লেহেম হৈ যোৱা নাই। ফাইটটো আৰু এইটো ষ্টাৰ্টিং হয়। ফাইটটো এতিয়া চলিবহে। ফাইটটো এতিয়া চলিব। আৰু বৰ্তমান অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলক ক'ব বিচাৰিছো, আপোনালোকৰ কাৰ পক্ষত আছে? কাৰ্বি ৰাইজৰ পক্ষত আছে না বিহাৰী বঙালীৰ পক্ষত আছে? আপোনালোকে স্পষ্ট কৰক। অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলে স্পষ্ট কৰক, কাৰ্বি ৰাইজৰ লগত আছে নে বিহাৰী বঙালীৰ লগত আছে? আমি ট্ৰাইবেল, তিৱা, কাৰ্বি সকল কাৰো আমি মাৰপেটত যাব নালাগে। আমি একমাত্ৰ কাৰ্বি হৈ, তিৱা হৈ, বড়ো হৈ, ডিমাচা হৈ আমি ফাইট কৰিব লাগিব। বহুত হ'ল এই অসম চৰকাৰ, এই কাউন্সিলৰ এই তুলাধনা মন্তব্য বহুত হ'ল। আমি কাৰো ভয় নাখাওঁ। লাগিলে জীৱন ত্যাগ কৰিম, মাটি এৰি নিদিওঁ। এই মাটি কাৰ হয়? আমাৰ অধিকাৰ কাৰ থাকিব লাগে? এই মাটিৰ মালিক আমি হয় নে নহয়? মাটিৰ মালিক আমি হয় নে নহয়? যদি হয়, ইয়াত বেলেগে বঙালী বিহাৰী আহি কিয় আমাৰ মাটিত আছে? আমি এতিয়াৰ পৰা প্ৰয়োজন হ'লে হাতত দা ধৰি আমি খেদিব লাগিব। বহুত হ'ল। বিশেষকৈ মানে অলপ আৱেগিক হৈছো, কাৰণ নিজৰ জাতিৰ কাৰণে। কাৰ্বি দাদা আমাৰ দাদা, হয় নে নহয়? তিৱা কাৰ্বি একেলগে আছে কাৰ্বি আংলঙত বহুত দিনৰ পৰা। আমি ইয়াত ফাইট কৰিছো নেকি? কিন্তু আমি আহি বেলেগে আমাৰ লগত ফাইট কৰি আছে, হয় নে নহয়? কিন্তু এতিয়া আমি বহুত হ'ল, আমি উইথ টুগেডাৰ ফাইট কৰিম। চবে হাতত দা ধৰি খেদিব লাগিব এই বিদেশী কিতাপ। কাৰ্বি দাদাগিৰি চলিব, হয় নে নহয়? কোনো বিহাৰী দাদাগিৰি নচলিব। যদি দাদাগিৰি চলিব বিচাৰে, আপোনালোকৰ বিহাৰত গৈ দাদাগিৰি দেখক, কিন্তু কাৰ্বি আংলঙত নহয়। আৰু মোৰ বহুত ক'বলগীয়া আছিল আপোনালোকক, যিহেতু সময়ৰ খুব কম, সেইকাৰণে মই আপোনালোকক কিছুমান কথা শ্বেয়াৰ কৰিবলৈ লগা আছিলে। কিন্তু মোৰ খুব সময় নাটনিৰ কাৰণে সময়খিনি নহয়গৈ।
ইমানতে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ জয় কাৰ্বি আংলং 60 long day 60 long day 70 long day